মই প্ৰথমতে ইয়াৰ স্থানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াক বহুত ধন্যবাদ দিছোঁ। আজি যিমানখিনি আঁচনি আমি শুভাৰম্ভ কৰিলোঁ, এই আঁচনিখিনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ ৰাজ্যলৈ এইটো প্ৰেৰণ কৰিছে আৰু ভুৱন পেগু ডাঙৰীয়াই জোনাই যিখিনি তেওঁক আবণ্টন দিছে সেইখিনি সঠিকভাৱে তেওঁ জোনাই সমষ্টিত বিতৰণ কৰিবৰ কাৰণে চেষ্টা কৰিছে। এতিয়াও বহুতখিনি ৰাস্তা বনাবলৈ বাকী আছে, কিন্তু তেওঁ অগ্ৰাধিকাৰ ভিত্তিত তেওঁ এই কামখিনি কৰিবৰ কাৰণে সক্ষম হৈছে। আজি এতিয়া আমি এই মুহূৰ্তত যিটো ৰাস্তাত আছোঁ, ইয়াত বহুত হেবিটেশ্যন আছে আৰু এই অঞ্চলই মাকৈ আৰু আলু খেতিটো অসমৰে এটা উল্লেখযোগ্য স্থান দখল কৰিবৰ কাৰণে সক্ষম হৈছে আৰু সেই সংযোগী পথটো তেওঁ অগ্ৰাধিকাৰ ভিত্তিত তেওঁ ইয়ালৈ অনুমোদন দিছে ভুৱন পেগু ডাঙৰীয়াই, আৰু যাৰ জৰিয়তে ইয়াৰ যিখিনি কৃষকৰ সামগ্ৰী সহজতে বজাৰলৈকে লৈ যোৱাৰ কাৰণে সুবিধাটো হ'ব। আৰু এই অঞ্চলৰ কাৰণে আৰু এটা সুখবৰ যে ইয়াৰ পৰাই 4 লেনটো ষ্টাৰ্ট হ'ব। যিটো জলপথেদি ব্যৱসায় বাণিজ্য যি হ'ব অৰুণাচল অসমৰ, সেইটো শেষ পইণ্টটো ইয়াতে আছে আৰু ইতিমধ্যে ইয়াৰ পৰাই 4 লেন ষ্টাৰ্ট হৈ ডিব্ৰুগড়লৈকে এইটো কানেক্ট কৰিব। গতিকে এই অঞ্চলৰ ৰাইজৰ বহু আহি থকা দিনবিলাকত সুবিধা হ'ব। তেখেতসকলৰ আৰু এটা ডিমাণ্ড আছে যে জেলেম দলংখন মুখ্যমন্ত্ৰী ডাঙৰীয়াও বহুত দিনৰ আগত কৈ গৈছে, প্ৰায় সেইখনো শেষ পৰ্যায়লৈকে পাইছেগৈ। তো আমি আশা ৰাখিছোঁ যে এই বছৰৰ ভিতৰতে যাতে সেইখনো আমি ৰাইজক উপহাৰ দিব পাৰোঁ। মুখ্যমন্ত্ৰীও চেষ্টা কৰিছে, আমাৰ বিধায়ক ডাঙৰীয়া আমি সকলোৱে লাগি আছোঁ। সেইটো হৈ গ'লে তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ আৰু এটা ব্যৱস্থা ভাল হ'ব। এই যোৱা বছৰৰ টকা যিটো আমি লাষ্ট ফেজত পালোঁ, সেই টকাৰে আমি 11খন নতুন ৰাস্তা ধৰিলোঁ আৰু এই 11খনৰ ভিতৰত সিদিনা পৰহি আমি এইটো চিমেণ্ট চাপৰি আৰু চমকঙত আপোনাৰ 2টা দলং আধাৰিলা কৰিলোঁ আৰু আজি 9টা ৰাস্তা আমি আধাৰিলা কৰিছোঁ। এতিয়া এই 9টা খুব গুৰুত্বপূৰ্ণ অঞ্চলত 9টা ৰাস্তা পৰিছে। আগত আমাৰ পাহাৰ লাইনটো হৈছে চিগাৰ, ৰাজাখানা, গালি, যেনেকৈ এতিয়া ঐৰামঘাট, কেমি, এই লাইনটোত তাৰমানে ভিতৰুৱা গাঁওবোৰলৈ এক্সেছ যোনটো আছিলে সেইটো নাছিলে। তো সেইকাৰণে আমি প্ৰায়ৰিটি বেচিছোঁ। এইবাৰ গোটেই 9টা ৰাস্তা ইয়াতে ধৰিছোঁ। আৰু অলপ আগতে সাংসদ ডাঙৰীয়াই কোৱাৰ নিচিনা এই দলংটো বহু দিনৰ এই অঞ্চলৰ মেইন যোনটো আমাৰ জোনাই চাব ডিভিজন বা ধেমাজি জিলাৰ মাকৈয়ে হওক, আপোনাৰ আলু খেতিয়ে হওক, যি বিখ্যাত জেগা, ইয়াৰ ইকনমিৰ কাৰণে যিটো চবতকৈ এটা মূল প্ৰয়োজন আছিলে এই আপোনাৰ দলংটো, এই দলংটো এইবাৰ আমি ধৰি দিলোঁ। আমি আশা ৰাখিছোঁ ইয়াৰ পৰা ৰাইজ উপকৃত হ'ব আৰু এই চিগাৰ, ৰাজাখানা, গালি আৰু আপোনাৰ কেমি এই অঞ্চলবোৰ মই ভাবোঁ যে এই নতুন ৰাস্তাৰ পৰা আৰু নতুন ৰাস্তা এইবাৰ আমি মুখ্যমন্ত্ৰীৰ আদেশ মৰ্মে আমি চেষ্টা কৰিম চবতকৈ যেন ভালকৈ কাম হয়। কণ্ট্ৰেক্টাৰবোৰক আমি নিৰ্দেশ দিছোঁ, ডিপাৰ্টমেণ্টক কৈছোঁ ভালকৈ যেন কাম হয়।